Metai, Kalikai, Manusia Manusia, Gunakan Profesor Fadli, Reji Berkenali, Judulnya, Judulnya Geti Sani, Nanti Allah Mayo Dewani, Profesor Ian Brahmon. 50 বছৰ সোণালী জয়ন্তী যি প্ৰগ্ৰাম পাতিছে আপোনালোকে দেখাই পাইছে ইমান ধুনীয়াকৈ তেওঁলোকে এৰেঞ্জ কৰিছে উইথ সিস্টেমেটিক এণ্ড ডিসিপ্লিন এইটো চাই ফেলে মই মুগ্ধ হৈছোঁ আৰু মই ইয়াৰ আৰচি কমিটিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ বড় ভাই ভনীসকলে যি ত্যাগ স্বীকাৰ কৰিলে আৰু আমাৰ যোন বড়োলেণ্ড আজি আমি বিটিআৰ চুক্তি কৰি ফেলে যিখিনি ডেভেলপমেণ্টৰ আমি আশা কৰিছোঁ ভাবিছোঁ লাষ্ট পিৰিয়ডতো বিএছিৰ পৰা যোনটো ডেভেলপমেণ্ট হৈ আছে আৰু বৰ্তমানত আৰু তীব্ৰ গতি ল'ব আৰু এই বড় ভূমিত বসবাস কৰা সকলোৰে অলৰাউণ্ড ডেভেলপমেণ্ট হ'ব বুলি আশা কৰিছোঁ আজি এইটো মুহূৰ্তত আপুনি কি ক'ব বিটিআৰৰ যেহেতু এইটোতো এটা সোণালী সুযোগ আমি এটা পাইছোঁ বিটিআৰ চুক্তিৰ পৰা আৰু ইয়াতে বিভিন্ন ধৰণৰ উন্নয়নমূলক দিশ স্পষ্টভাৱে লিখা আছে সেইখিনি যদি ফলস্বৰূপ হয় আৰু চৰকাৰে যদি তাত ইণ্টাৰেষ্ট লয় তেনেহ'লে মই আশা কৰোঁ যে এই বিটিআৰ চুক্তিয়ে আমাক বহুত লাভৱান কৰিব নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ সোণালী জয়ন্তী উদযাপন আৰু 46 এনুৱেল কনফাৰেন্স ওদালগুৰি জিলাৰ তাত আমি আজি মানে তিনিদিনীয়া কাৰ্যসূচী লৈ আমি ইয়াত খাগ্ৰাবাৰী আঞ্চলিক কমিটিৰ থকা মানে মেলুবাৰী পথাৰ আমি চেলিব্ৰেশ্যনটো কৰা হৈছে মুঠেই আনন্দটো হৈছোঁ কিয়নো আমি সোণালী জয়ন্তী সেই কাৰ্যসূচী আমি চেলিব্ৰেশ্যন কৰিবলৈ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ যিবিলাকে যোৱা দিনবোৰত যি কাম কাজ দায়িত্বভাৰ কৰি আমাৰ জাতিটোক আগুৱাই নিবৰ কাৰণে এওঁলোকে নিজকে শ্ৰদ্ধাৰে কাম কৰি আহিলে আৰু যিবিলাকে আমাৰ সমাজক গঠন কৰিবলৈ কাৰণে মানে মাৰ্টিয়াৰ হৈ গ'ল এখেতসকললৈ মই পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ কিয়নো এওঁলোকৰ ছেক্ৰিফাইচৰ বিনিময়ত আজি বড়ো জাতি আজি এই লেভেলত আহি পাইছে বা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সাংগঠনিক দিশ সেই সাংগঠনিক দিশটো আজি এই মেচিউৰিটি এটা লেভেলত আহি পাইছে নথৈ আনন্দটো হৈছে কিয়নো আমি যোৱা 19 জানুৱাৰী 2021 যোৱাকালি আমি ডেলিগেট ছেশ্যনত প্ৰায় 2200 ডেলিগেটে আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা আহি অংশগ্ৰহণ কৰিছিলে সেই ডেলিগেটত আমি প্ৰায় অঞ্চলত বা জিলাত বসবাস কৰা গোটেইখিনি সমস্যাবিলাক আমি আলোচনা কৰা হ'ল আৰু যিহেতুকে আমাৰ জিলাখনত এতিয়ালৈকে বড়ো মিডিয়ামৰ স্কুলবিলাকৰ যি সমস্যা আছে এতিয়ালৈকে বড়ো মিডিয়ামৰ যি স্কুল প্ৰভিঞ্চিয়েলাইজ এতিয়ালৈকে হোৱা নাই তথাপিতো আমি আশা কৰিছোঁ আজি বিটিআৰ যিখিনি 2020 জানুৱাৰী 27 তাৰিখে বিটিআৰ একতৰ দফাত মানে 6.3 মানে ক্ল'জ আহিছে উইদাউট কণ্ডিশ্যন স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে নট অনলি বড়ো মিডিয়াম এজ এ হোল ডিষ্ট্ৰিক্টত থকা বা বিটিআৰত থকা বড়ো মিডিয়াম কি কয় বাইনকুলাৰ মিডিয়ামবিলাকত প্ৰভিঞ্চিয়েলাইজ কৰা এইটো আমি আদৰি নিছোঁ কিন্তু আজিলৈকে এইবোৰ সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হোৱা নাই আমি আশা ৰাখিছোঁ আগন্তুক দিনত এইটো অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰি আমাৰ যিখিনি এডুকেশ্যনৰ সমস্যা আছে এইটো নাইকিয়া হ'ব যেহেতুকে আমাৰ বহুখিনি মানে স্কুলবিলাকে এতিয়ালৈকে ভেঞ্চাৰ হোৱাৰ কাৰণে যিখিনি কোৱালিটি পাব লাগে এই কোৱালিটিটো হোৱা নাই ইয়াৰ কাৰণে আমি যোৱা ডেলিগেটত আমি ৰিজলিউশ্যন লৈছোঁ অসম চৰকাৰ বিটিআৰ চৰকাৰক মানে হেঁচা দিবলৈ কাৰণে মানে যি অতি শীঘ্ৰে এই স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে আৰু আমি এটা মিছন লৈছোঁ বড়ো মিডিয়ামৰ পৰা আগন্তুক দিনত আহি থকা দিনত আমাৰ এই বছৰত প্ৰায় মিছন 50 বুলি আমি এটা মিছন লোৱা হৈছে যিহেতুকে আমাৰ ওদালগুৰি জিলাত
ফাৰ্ষ্ট ডিভিজন পোৱা বড়ো মিডিয়ামৰ পৰা অতি কম সংখ্যকবিলাকেহে মানে ফাৰ্ষ্ট ডিভিজন পোৱা যায়। ইয়াৰ কাৰণে আমি মিছন 50 বুলি এটা নামাকৰণেৰে এই বছৰ আমি মিটিং মিছন এটা লোৱা হৈছে। আৰু আজি আমি সেই 20 তাৰিখে এডুকেশ্যন ছেমিনাৰ, উইমেন এম্পাৱাৰমেণ্টৰ ছেমিনাৰ লৈ অতিশয় আনন্দিত হৈছোঁ। ইয়াত আমাৰ যিবিলাকে IAS অফিচাৰ, ACS অফিচাৰ, APS অফিচাৰ তেওঁলোকক Selamat menyertai Palikai लोगोसे उदालगुरि जिल्ला दुलाराय बर' फरायसा आफादनि 33 बोसोरारि जथुम्मा बे जथुम्मानि नैथि साननि खाथि आबादारि अदेबानि बड'फा इउएन ब्रह्म